নমস্কাৰ। আজি মই আপোনালোকক দেখুৱাব লৈছোঁ বইল কৰা মাটিমাহৰ খাৰ কিদৰে বনাইছোঁ চাওঁ আহকচোন। এয়া লৈছোঁ মাটিমাহৰ দাইল। কিছু সময় মই পানীত ভিজাই থ'ম। বাকলিখিনি বৰকৈ এৰুৱাই নলওঁ, সেইকাৰণে বেছি সময় নিভিজালেও হ'ব। এয়া লৈছোঁ ভীমকলৰ বাকলিখিনি গেছত মই ভালকৈ পুৰি ল'লোঁ। লৈ বাতি এটাত পানীৰে এই ধৰণে মই কলাখাৰ তৈয়াৰ কৰি ল'লোঁ। হাতেৰে ভালকৈ মোহাৰি দিব। তাৰপিছত মই দাইলখিনি এটা কুকাৰত ধুই লৈ ভালকৈ দি দিলোঁ। তাত মই দিম কেইফুটমান নহৰু, কেইটামান কেঁচা জলকীয়া, ইয়াত দিছোঁ সোৱাদ অনুযায়ী নিমখ। কলাখাৰখিনি ভালকৈ চেকি ল'ব। তাৰে মই 2 চামুচমান দি দিছোঁ। বনাবলৈ তেনেই সহজ। তাৰপিছত মই ইয়াত পানী দিম। পানীখিনি দি কুকাৰৰ ঢাকনখন মাৰি দিম। মাৰি 4 বা 5টা হুইচেল অহালৈ মই ৰখি দিম। এয়া চাওক, মাটি দাইলখিনি হৈ গৈছে। তেল নমৰাকৈ এই ধৰণে মাটিমাহৰ দাইলৰ খাৰ আমি বনাই খাব পাৰোঁ। যদি আজি ৰেচিপিটো ভাল লাগিলে লাইক এটা কৰিব আৰু আপোনালোকেও ঘৰত বনাই খাই চাব। এতিয়া মই ইয়াত মিহি মিহিকৈ কাটি লোৱা কেঁচা জলকীয়া দি দিছোঁ। তাৰপিছতে ওপৰত অলপ দি দিছোঁ ধনিয়া পাত। বনাই খাই চাবচোন, বহুত ধুনীয়া হয় খাবলৈ।